নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। চাহপাত কেনেকৈ ছিঙিব পাৰি, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহপাত ছিঙিবলৈ যাম, এক্সাম্পল হওক গৈ আছোঁ পাত ছিঙিবলৈ। পাত এনেকৈ কৰি ছিঙা হয় মানে কাগজোখত ছিঙিব লাগে আৰু এই পাতটো পাই পৰা সেইটো নি পেলাই মেচিনৰ দ্বাৰা চাহপাত বনোৱা হয়। চাহপাত এনেকৈ ছিঙিব লাগে, এটা জোখত সমানকৈ ছিঙিব লাগে। আৰু এয়া পাত হৈ আছে চাবলৈ পাইছে। এতিয়া মোৰ এক বেগ হৈ গ'ল। এয়া হৈ আছে পাত ছিঙিবলৈ। এয়া সোমবাৰ মানে ছিঙিব লাগিব, কাইলৈ দেওবাৰ মানে পাত নলয়। তাকে কাইলৈ ছিঙিব নহ'ব, সোমবাৰৰ পৰা আকৌ ছিঙিব লাগিব। আৰু কি ৰ'দ দি আছে, পাত এনেকৈ ইমান ৰ'দততো ছিঙিব নোৱাৰি। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু পাতো ছিঙা সামৰণি মাৰিলোঁ। চ' লভ ইউ, থেংক ইউ ছ' মাছ।